মোৰ স্বাস্থ্যটো পয়া লাগি থাকিল। স্বাস্থ্যটো ভাল হোৱাৰ আশাত এতিয়াও হৰলিক্স খাব আশা নেৰো। কিন্তু এতিয়া খালে কি হ'ব? যেতিয়া খাব লগা আছিল তেতিয়াই নাখালোঁ। বুঢ়া শালিকাৰ জানো মাত ওলাই? আজি ৰাতিপুৱাই ভাইটি আৰু মই গ'লোঁ বজাৰলৈ, কিবা অকণমান বজাৰ কৰিবলৈ। তাৰ পৰা আহি মায়ে ক'লে, আজি বোলে দিনত ভাত নাই, একেবাৰে ৰাতিহে, পেটটো গৰম কৰিবলৈ কিবা খোৱা যোগাৰ কৰিলোঁ। পিছে আমৰ ভিতৰৰখিনি মোৰ, বাহিৰৰখিনি আকৌ মোৰ সৰু দস্তিৰ। এইবাৰ ধৰিলোঁ কঁঠালত। মায়ে আকৌ বাৰে বাৰে কৈছে মই বোলে এৰুৱাব নোৱাৰোঁ। কিন্তু মই সঁচাকৈ নোৱাৰিলোঁ। মানে মই ভয়ংকৰ। মই জীৱনত যি ভাল কৰিব খোজোঁ সদায় বেয়াটোৱে হয়। সেইকাৰণে এইবাৰ মই ভাবিলোঁ মাৰ গালিখিনি খোৱাৰ আগতে কঁঠাল আৰু আম অলপ খাই লোৱাই ভাল হ'ব। আমি আকৌ দৰঙত কঁঠাল বুলি নকওঁ, কঠল বুলিহে কওঁ। বাৰু আজি আপোনালোকৰ ঘৰত কেনেকুৱা আয়োজন চলিছে এটা কমেণ্ট কৰি জনাবচোন।